হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু মই আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব ওলাইছোঁ। প্ৰায় একমাহ মূৰত আজি হৈছে আপোনাৰ 22 মাৰ্চ, আৰু মই প্ৰথম এইটো মাহৰে লাষ্ট ভিডিঅ'টো বনাইছিলোঁ 1 মাৰ্চৰ দিনা। তাকো নবনালোঁ, কণ্টিনিউৱে নকৰিলোঁ কিবা এটা কাৰণত, আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চালেই। তো এইটো ভিডিঅ' মই কেতিয়া দিওঁ, কোন তাৰিখে পাই ঠিক নাই। মই সেইকাৰণে তাৰিখবোৰ একচুৱেলি কৈ দিওঁ, যাতে ময়ো ৰিয়েলাইজ কৰোঁ যে তই ইমান লেটকৈ কৰি আছা। একচুৱেলি মোৰ মনটো বহুত বেয়া, আৰু বিয়া হোৱাৰ পিছত বস্তু কিছুমান চেঞ্জ হৈ যায়। ঠিক মোৰো সেনেকৈ কিছুমান বস্তু চেঞ্জ হৈ গৈছে। নিজৰ মতে কিছুমান বস্তু পোৱা নাই, বা মই দিবও পৰা নাই। তো সেইকাৰণে অলপমান ইফাল সিফাল হৈ আছে বস্তুবোৰ। তো হ'লে ঘৰত থকা মনটো আৰু ইয়াতে থকা মনটোৰ মাজত বহুত পাৰ্থক্য গাইজ। বিয়াৰ আগৰ মনটো আৰু বিয়াৰ পিছৰ মনটোৰ মাজত বহুত আকাশ পাতাল পাৰ্থক্য আছে। তো সেইকাৰণে মোৰ অলপমান দিগদাৰ হৈছিল আৰু হেণ্ডেল কৰিব। বাট মই ভাবিলোঁ আৰু যে এনেকৈ থাকিলেনো কি হ'ব। মই বিয়াৰ ভিডিঅ' আপোনাৰ 13 ডিচেম্বৰত মোৰ বিয়া গৈছে। প্ৰথম ভিডিঅ'টো দিছোঁ 22 ফেব্ৰুৱাৰীৰ দিনা। ছেকেণ্ড ভিডিঅ'টো মই 22 মাৰ্চত এডিট আধা কৰা শেষ কৰিছোঁ, আজি আধা কৰা শেষ কৰিছোঁ। আৰু তাহলে কেতিয়া দিওঁ ঠিক নাই। তো কিয় নিজকে সুবিধা দি আছোঁ, আৰু যে মনটো কিমান কিয় প্ৰায়ৰিটি দি আছোঁ, যে মনটো বেয়া কাৰণে মই মোৰ কামেই ৰখাই থৈ দিছোঁ। নট অনলি মোৰ ভিডিঅ', মোৰ বহুত কাম মোৰ পিছ পৰি আছে মনটোৰ কাৰণে। তো মনক ইমান কিয় প্ৰায়ৰিটি দি আছোঁ। তো সেইটো বস্তু মোৰ মাথাত সোমালে। মনটোৰ ইমান পাৱাৰ নাই যে মনটোৱে মোক নচাই আছে। আজি 2-3 মাহ এতিয়া মোক নাচাই আছে। তো ইমান মনক ইমান প্ৰায়ৰিটি দিব নালাগে। কেতিয়াবা অলপমান ব্ৰেইনেদিও চলিব লাগে। তো মই এইটো বস্তু অলপমান বুজাত লেট হৈ গ'ল বাৰু। যি নহওক দেৰিকৈ হ'লেও মই বুজি পালোঁ। তো বুজি পোৱাৰ কাৰণে আৰু আছে অলপমান ঠিক ঠাক হ'বৰ কাৰণে মোৰ মনটো কৰা কৰি। বাট মনটোক আৰু গুৰুত্ব দি নাথাকোঁ। বাট এই মনটোৱে খাই পেলাব ভাই। অকল মন বেয়াই নহয়, বডি চডি চব নষ্ট কৰি দিব। আৰু ইফালে আহিছে মিষ্টাৰ হাজবেণ্ড, চৰি মাই ডিয়াৰ হাজবেণ্ড। তো সি য'তে যায় সদায় হোৱাইট চাৰ্টটোৱে পিন্ধে। মই বেলেগ চাৰ্ট, কিন্তু তাৰ ইমান কাপোৰ। কিন্তু যদি স্পেচিয়েল ক'ৰবাত যায়, যোনদিনা তাৰ পৰা ব্লগিং কৰাৰ চান্স আছে, আৰু সিদিনাখনে সি হোৱাইট চাৰ্টটো পিন্ধে। অৱশ্যে তাক হোৱাইট কালাৰটো চাজেও, আৰু মুভি নাচাজে আৰু হোৱাইট কালাৰ চবতে চাজে, হ'লেও আৰু হোৱাইটত অলপ বেছিকৈ চাজে। তো হ'লে আৰু ভাল গুড নিউজো আছে আপোনালোকৰ কাৰণে। গুড নিউজ কিছুমানো মই লৈ আহিম। ফাৰ্ষ্ট মই মোৰ কামখিনি কৰি লওঁ, ভিডিঅ'কেইটা আপোনালোকক দি লওঁ। এইটো চবতকৈ মেইন কাম। তো আজি গৈ আছোঁ ভাত খাবৰ কাৰণে, 11টাতে নহয় 2ঘৰটাতে। এইকেইদিন পূৰা ভাত খায়ে আছোঁ, কিন্তু চবৰে ঘৰত ভিডিঅ' বনাওঁ। আজিকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, কাৰণ আজি মোৰ কাম বেক দিব ইচ্ছা হ'ল, আৰু কাম বেক কৰিব ইচ্ছা গ'ল। বোলে নহ'ব শুনিম আৰু ৱেক আপ। তো মই ৱেক আপ কৰিছোঁ। তো হ'লে আৰু চাওক মই কিমান মেকআপ কৰিছোঁ আজি। মই কেনেকুৱা মানুহ জানে, মোৰ যোনদিনা মেকআপ কৰিব মন যাব, যোনদিনা মোৰ ধুনীয়া হ'ব মন যাব, সেইটো গাঁৱৰ প্ৰগ্ৰেমেই নহওক কিয়, সম্পূৰাই নহওক কিয়, বা গাঁৱৰ সাধাৰণ ফাৰ্ষ্ট বাৰ্থডে এখনে নহওক কিয়, যোনদিনা মন যাব সিদিনাখনে মই কৰিমেই। আৰু যোনদিনা মোৰ মন নাযাব, সেইখন হাই ক্লাছ বিয়াই নহওক কিয়, মই নকৰোঁ। তাৰমানে মোৰ মনটো বিৰাট পাৱাৰফুল, কিন্তু এই মনটোক মই ইগন'ৰ কৰিব চেষ্টা কৰিম। তো এতিয়া মই ধুনীয়াকৈ ৰেডি, আৰু এইযোৰ হৈছে মোৰ টুডেজ আউটফিট। মই ৰীমাবাৰ বিয়াত লৈছিলোঁ, আৰু ৰীমাবাৰ বিয়াতে পিন্ধিছিলোঁ, শিৱসাগৰ ৰিচেপশ্যনত। তো মই পিন্ধাই দিছিলোঁ, আজি পিন্ধিছোঁ চিভলেছ ব্লাউজ। বাট অ'কে, বেয়া দেখা নাই ইমান। কাপোৰযোৰ বেয়া হৈ গ'ল দেখোন, কি কাৰণ? ভালেই লাগি আছে ভিডিঅ'টোত, কিয় এনেকুৱা ঠগৰ বহুত দেখি আছে ক'ব নোৱাৰোঁ আৰু। আই ডোণ্ট ন'। তো লেটছ গ' গাইজ। পৰি বেচেৰি আমাৰ ঘৰত আহিছিলে, আৰু এইবাৰ ফাৰ্ষ্ট টাইম মই নোহোৱাকৈ আমাৰ ঘৰত আহিছে। তাই মনে পোৱা নাই, হয় না কথাটো? সঁচাকৈ নেকি? একদম। আৰু এইফালে আমাৰ ভণ্টি, তাই বাৰু মোৰ লগত যাব ভাত খাবলৈ। একেলগে তাইৰো আমাৰ বৰদিন চলিছে। বিয়াৰ আগতো মোৰ লগত ভাত খাইছিলে, আৰু বিয়াৰ পিছতো মোৰ লগত ভাত খাইছিলে, খাই আছে ক'বত। কিন্তু আমি নাপাওঁ। তই টেনশ্যন কিয় লৈছে? তোক লগত যাহাকে চলি ৰেডি কৰিম নহয়, টেনশ্যন কিয় লৈছে? লগত কথা ভাই লাগে। আমাৰ পৰি এতিয়া আমাক এৰিব। বাই বাই। অ'কে, ঠিক আছে। অলপ 2 মিনিটৰ কাৰণে অলপ টাইম স্পেণ্ড কৰিলোঁ, আৰু ভাল লাগিল। সেইটো হয় বাৰু। যদিও গাঁৱত বিয়া হৈছোঁ, তথাপিও কেতিয়াবা আহিব নাপাওঁ। বাই বাই পৰি, টাটা। আৰু গাইজ বেগৰ মই লুকছটো চেঞ্জ কৰি দিছোঁ, ৰ'ব অলপমান। কাণফুলিযোৰ চাওক। বাই বাই। লুকছটো অলপ চেঞ্জ কৰি দিছোঁ, তাৰ কাণফুলিৰ ওপৰত অলপমান পাঞ্জাবী ভাইবছ এটা দিব চেষ্টা কৰিছোঁ তাক। আৰু গলতো তাক ডুপ্লিকেট কোন আছে 30 টকীয়া পিন্ধি দিছোঁ। 30 টকা নহয়, এতিয়া 70-80 টকা মান হ'ব। এতিয়া অলপ দামী, অৰিজিনেলডাল নাই। A few moments later. আৰু গাইজ বহাগ বিহু আহি পালে, যিহেতুকে বাপৰে বাপ ৰাস্তাত কালেকশ্যন আৰু ইফালে চেকিং, ইফালে কালেকশ্যন, যোনে যি পাইছে চব চবৰে হিচাপ আছে। আৰু পূজাও আহি আছে, বাসন্তী পূজা আহি আছে।
নামানে আৰু ডাইৰেক্ট 50,000 টকা গ'লে আমি বা কি কি সেই কৰি আছোঁ কি বা লাগে আমাক আমাৰ টকা আছে নে নাই এইবিলাক সোধা চিষ্টেম নাই ইয়াতে 50 টকা দিয়ক 10 টকা দিয়ক 100 টকা দিয়ক মাই গড 10 টকা 20 টকা নহয় এইমাত্ৰ কৈছে কি জি আছে দি 50-100 জি আছে দি মানে জি আছে 50-100 আৰু 50-100 দি আছে মোৰ পকেটত আছে 30 টকা তাকো 1 টকা 30 টকা 100 টকা বিচ্ছি মই দিলোঁ মানে গণি 1 টকা 2 টকা 20 টকা উৰিয়াতে আৰু কালেকশ্যন হৈছে দে আৰু কালেকশ্যন দেখছি গাইজ আৰু গাই ভিগুৰ বাৰ বুদ্ধি আছে দেখোন ভিগু কি বুলি উত্তৰ দিলি যাওঁতে দেখোন দি থৈ গৈছোঁ অলপ চিৰিয়াছ কিমানক দিবি এইখিনিতে দিমো নাপাতে মিনিমাম 4 কিলোমিটাৰ মান ৰাস্তাত মিনিমাম 6-7 পাৰ্টি মান আছে কালেকশ্যন পাৰ্টি ইও বুদ্ধি আছে কুৱেশ্যন বুদ্ধি মানে জানো যাওঁতে দি থৈ গৈছিলোঁ নাদা এইবাৰ বুজে আৰু চিৰিয়াছ হৈ ক'ব লাগে অলপমান আমাক যাবা আৰু বা কিমান তই আৰু ধুনীয়াক লাগি দেখছি মই মাত্ৰ কমপ্লেইন কৰি আহিছিলোঁ না গাইজ গোটেই ৰাস্তাত আমাক ডিষ্টাৰ্ব দিছে আমি সাবস্ক্রাইবার কিন্তু বাইদো 20 টকা দিওঁ সাবস্ক্রাইবার কিন্তু বাইদো 20 টকাত মানি ল'বই লাগিব আপনি জিতে গেলাম মই 2 টকা দিব পাৰোঁ দিব ইচ্ছা কৰিলে 20 টকা দিম বুলি কৈছে আপনি দি দে দেখ 5 টাকা আৰু বেচাৰা গৈ খুচৰা কৰিব কাৰণে 20 টকা 10 টকা দিবা আৰু জাষ্ট বিকজ তাই নহয় কি বুলি কয় 10 টকা এটা চিপছ চেণ্ডেল লগা হৈছে ক'ল্ড ড্ৰিংকছ ভৰাই চিপছ চেণ্ডেল মানে মানুহৰ আগত লাজত কৰিব তেনেকৈ আৰু বৰ বেয়া দিন চলিছে মনীষা চিপছটোৰ বাহানা হয় সি কিবা বেলেগ আনিব ধৰিছি গাতা তই কম বুদ্ধিয়ক নোলালি ৰজনীগন্ধা আনিবৰ কাৰণে তই গৈছা হা ই আৰু ওপৰৰ মাল ওলালে মোকে উল্লু বনাইছে পিছু হাজৰিকাৰ ভায়া ওলালে তো যাই কিনে দেখিছা মাজা পস্তেবি ঠক চাই যদি বিয়া হোৱা বেয়া পস্তেবি কিন্তু কৈ থলো নাই একদম তই চাবি ঠক চাই বিয়া হ'লি বেয়া পস্তেবি মানে মিছা 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 মানে মই ঠগে আৰু ঠকাৰে মই পস্তাইছো এতিয়া ইয়াৰ দুখ নাপায় ইটো কিবা এটা পইণ্ট এটা ওলাব আৰু সুখ হ'ব ইমান মানে ই পজিটিভ আৰু পজিটিভ সেইটো লাগে লাইফত খাবা কোনোবাই খুলিলা না ইমান আৰু গাইজ আহি পালোঁ আকৌ জাগাও পুৰুতকৈ আহি পাইছোঁ আৰে কেনে খাৰ পাৰে খোলে দৰ্জা দৰ্জাই খুলিব নোৱাৰোঁ দৰ্জাই খুলিব পৰা নাই আমি কিটচেনৰ পৰা ক'ত হিলছ পিন্ধছোৱে এইযোৰ হিলছ নেকি কণা নেকি তই হয়তো কৰবি এটাৰ কাৰণে তো আজি আমি মানে দুই মানুহতে ভাত খাব আহিছোঁ ন যাৰ ভাত খাব আহিছোঁ তেওঁলোকে ইয়াতে আহিবই আজি যাম পুৰণ ঘৰত এতে আহিলে আজি দুখ খাইছে এতে এক জেগাতে খাইছোঁ পাপত ধেমালি বহাল বিল্ডিং ইটো ধেমালি বহাল বিল্ডিং মাই ঐ তাৰে পৰা বাপ্পা ঐ তাৰে পৰা শেষে হৈ অহা নাই আৰু গাইজ আগত আছে মোৰ বাইদেউ তাৰমানে মোৰ জেঠীমাহঁতৰ ডাঙৰ ছোৱালীজনী যোনজনী মোৰ বাইদেউ তো বাইদেউজনী আৰু জেঠীমাহঁতৰ ডাঙৰ দাদা মানে দাদাৰ ছোৱালীজনী দুঘৰ মানে একেলগেই থাকে একেলগেই মানে নতুনকৈ মাতি লৈছে আৰু ৰঙিয়া টাউনত তো হ'লে তাৰ মানে ভাল আৰু একেলগে দুখ ঘৰ কোনোবা খাব পাৰিম চাদৰ মেখেলাযোৰো পিন্ধি আছোঁ আকৌ ইমান ভৰকৈ আজি আছে লোৱা তুমি লোৱা যাওক মানুহ লোৱা বন যাওক মানুহ আৰু বন যাওক প্লাছ কি মানে পেটাক পেটাক নহয় তো মহা কিয় মহা নহয় আমি কলিং বেল মাৰি উঠি আহিছোঁ তলত যা যায় চিষ্টেম নাই আৰু আমাৰ ৰখা ৰাখি চিষ্টেম নাই আৰু মই কলিং বেল দিব লাগিছিল নেকি হাই দেৰি কৰি দিলোঁ দিয়া আৰু দেৰি মানে মোৰ কৰা নাই তোমাৰ মতেৰে কৰিছে দেৰি দিয়া আৰু গাইছ ধুনীয়াকৈ বহি ল'লোঁ ময়ো নতুন কইনা ইফালেও চব নতুন কইনাৰে ফাৰ্নিচাৰ একদম ধুনীয়া নতুন কইনাজনী মানে কিন্তু তাই আমাৰ ঘৰত গৈছিলে একমাহ আগত কিন্তু ভিডিঅ' বাৰু সিদিনা কৰা নাছিলোঁ একমাহ ক'তিছিলে 25 ফেব্ৰুৱাৰী মানতেতো গৈছিল হয়তো মই সিদিনা গুৱাহাটীত গৈছিলোঁ আৰু পাৰ্টি কৰিব সেইটো মোৰ মনত আছে শনিবাৰে তলি তাও নতুন কইনা মোৰ নতুন কইনা আৰু গাই ধুনীয়াকৈ চাহ তাহ খালোঁ আৰু এতিয়া কিটচেনৰ অলমষ্ট আইটেম হৈছে আৰু আমাৰ বোৱাৰীজনী কি ট্ৰাই কৰি আছোঁ তোমাৰো তাৰমানে মোৰ তাৰে চাহ চাব আছে নেকি আৰু আমাৰ কাৰণে স্পেচিয়েল বনাইছে গাহৰি মাংস আমি মানে
মই তাইক আমাৰ ঘৰত যাওঁতে গাহৰি খুৱাইছোঁ, তাইক ক'ব কৈছোঁ মই গ'লে কিন্তু গাহৰিয়ে খাম। আৰু এনেকুৱা বহুত 2-3 ঘৰে মানুহ পাইছোঁ আৰু য'ত মই মানে গাহৰি খাব পাইছোঁ আৰু মানে আৰু বা ক'ব কৈছোঁ আৰু গাহৰি খাম। খালোঁ 2 ঘৰত তাত 2 ঘৰত। এক ঘৰতো কৈছে কি খাবা ডাইৰেক্ট ক'বা দিছে। আৰু এক ঘৰতো আমাৰ বৌ হয়, বৌহঁতৰ মাহঁত মানে বড়ো হয় আৰু তো তেওঁলোকৰ তাতো তোৰ মেণ্ডাটৰী আৰু গাহৰিটো তো ধুনীয়াকৈ বাইদেউক দেখা চা বাইদেউ চা মুখখন চা। এইটো মোৰ জেঠীমাৰ ছোৱালী দেই, ডাঙৰ জেঠীমাৰ ডাঙৰ ছোৱালী। বাইদেউক যে মই সদায় এনেকৈয়ে চিনাকি কৰি দিওঁ। কি খবৰ বাইদেউ? একদম ডাঙৰ আৰু সৰুৰ কি পাৰ্থক্য ন? এটাই বইনাক দিয়াচোন সাগৰিকা, হয়নে নহয় বা? মানে মা আৰু জেঠীটো এটাই বইনা, কিন্তু দুটা জীয়াকৰে কিবা পাৰ্থক্য এটা বেলেগ বেলেগ হেৰি বনাইছে সেইকাৰণে। তাৰমানে জেঠীমা এইটো বাইদেউ আমাৰ মাতকৈ মাত্ৰ 6 মাহ সৰু। তো ভাবক একবাৰ, আইতা যেতিয়া প্ৰেগনেণ্ট আছিল আমাৰ জেঠীমাও তেতিয়া প্ৰেগনেণ্ট আছিল। 2 মায়েক যে একেলগে প্ৰেগনেণ্ট আছিল। কিমান মানে সেই এতিয়া বৰ্তমান এনেকুৱা চিটুৱেশ্যন নাই। বৰ্তমান অলপমান মানুহবিলাক ঠিক ঠাক হৈছে আৰু এতিয়া আগৰ দিনত এনেকুৱা আছিল আৰু পটকৈ চানা দি চলি জন্ম দিয়ে আছিল। 10টা-12টা গ'লে চলি জন্ম দিয়ে আছিল। ভিভিহঁতৰ মাকৰ ফালততো 10টা চলি 10টা আছে। কি বুলি কয় বাকী ঢুকাইছেও বোলে দুটা তো আল্টিমেটলি 12-13টামান চলি জন্ম দিছে যোনটো ভিভিহঁতৰ আইতা। আৰু ভিভিহঁতৰ আইতা প্ৰায় 100 বছৰমানত ঢুকাইছিল। ময়ো দেখা পাইছোঁ আৰু ৰিলেশ্যনশ্বিপত অহাৰ পিছত ভিডিঅ' কলত আৰু তই এনেকুৱা চিষ্টেম। আৰু মই এতিয়া কাপোৰযোৰ চেঞ্জ কৰি ল'ব, কাপোৰ লৈছোঁ ৰ'বা চেঞ্জ কৰি ল'ম। আৰু সাগৰিকাই কি কৈছে জানে নাই? বাইদেউ কি কৈছে জানে নাই? যে কুৰ্তা পিন্ধি আহিবা একো নহয় তাৰমানে মই আকৌ আজি মোৰ নিজৰে মানে চাদৰ মেখেলা পিন্ধিব মন নাই। মই কৈছোঁ নে যোনদিনা যি মন যায় মই তাকে কৰিম। তো সেইকাৰণে চাদৰ মেখেলা পিন্ধি আৰু কৰবিওৰো কেছ নাই, কৰবিহঁতৰো বহুত ভাল মানে ঠিক ঠাক আৰু ধুনীয়া। তো তাতেও কুৰ্তাটো পিন্ধিবলৈ কেছ নাই। তো কাপোৰযোৰ সলক মানে বহুত দিনৰ পৰা এইযোৰ পিন্ধিলোঁ। 2খনমান ফটো উঠিলোঁ আৰু কিন্তু ভাল নহ'ল ফটোগিলা, কিবা এটা মানে ভাল লগা নাই। আৰু এইফালে আমাৰ অলকেশ হাই, এইটো মোৰ ভাগিন মাহা মই 1 hour later. ঘটনা এটা হৈছে চাই। সেই দোকান প্লেট ওপৰত আছিল ন, সেই দোকান প্লেট ওপৰত আছে ইমান ধুনীয়াকৈ থকা প্লেট ছাডেনলি ধাকে ভাঙি গৈছে। এইটো কেনে লক্ষণ দিয়াৰ মানে এনেকৈ প্লেট ভাঙা মই দেখাই নাছিলোঁ। কোনোবা কাৰণটো জানিছিলোঁ কমেণ্ট কৰিব। এখনেই ভাংচোন 2খন ভাংছে মই এনেই ইমান ধুনীয়াকৈ থকাৰ পাছত কেনেকৈ ভাঙিব পাৰে বাৰু? কি হৈছে দেখোন তাকেতো আচৰিত। মই এনেকুৱা ঘটনা দেখা নাছিলোঁ দেই ভাই, আজি দেখিলোঁ মানুহ হৈছে দে আঙুলিত সোমাই গৈছে ভাইডাল এই কোণাটো। উঠি জ্বলিছেনে? নাই ওলোৱা নাই বাৰু, কিন্তু পূৰা ওপৰত চামলাই ওলব বাচোন এনে নহ'লে কিন্তু। আৰু গাইজ এয়া দেখিছে আমাৰ আইটেম একদম ধুনীয়াকৈ অলকেছে আমাৰ কাৰণে একদম কি দিছা অলকেশ? এই মাংসত কিবা কি বুলি কয় সেই দিছা ন? কৰ্দৈ নহয়, ঔটেঙা দিছা। ঔটেঙা আৰু লগতে আৰু ভোট জলকীয়াটো ক'ত গ'ল? তো ভোট জলকীয়া দি কিনে পূৰা একদম গাহৰিটো বনাইছে। আমি এতিয়া খাওঁ। এতিয়া ভোট জলকীয়া আমি অলপমান লৈছোঁ কাৰণ অসমীয়া মানুহ মানে ভোট জলকীয়াৰ লগতে আৰু লগতে আমি পিঁয়াজ ল'ম। দিয়ক গোটেইখিনি দিয়ক, থেংক ইউ। যাক খুজিব পাৰোঁ মই মানে পিঁয়াজটো লৈয়ে আৰু মাংসৰ লগত ভাল লাগে। মাই গড, আমি টেষ্ট নকৰাকৈ এইটো ব্ৰইলাৰ হয় আৰু এতিয়াহে আহিছে। কিমান টাইমৰ পৰা মই মানে এনেই ভাবিলোকে কিয় পোৱা নাই চেলেক্ট খাইছোঁ মই আজি দিয়ে ব্ৰইলাৰ টেপ দিয়ে ব্ৰইলাৰ টেপ সাগৰীকা তুমি বনাইছে লাগে ন? এতিয়া মই ৰেংক কৰিম 1-2 কৰিম হা। কিন্তু বেছি ভাল নাই এতিয়া ক'ব লাগিব। ব্ৰইলাৰটো ধুনীয়া হৈছে, ভাল হৈছে মানে এই চাওঁ টেঙা সঁচাকৈ গাইছোঁ। ব্ৰইলাৰটো বঢ়িয়া লাগছে। অঁ গাহৰিটো মানধনিয়াও দিছা নেকি? দুটা টেষ্টি হৈছে, দুটা হৈছে। কিয় ধৰিব পাৰিছোঁ নেকি? হাৰে ময়ো ৰান্ধনি হৈছোঁ যে যাই কিনে ঠাণ্ডা ভাতে খাওঁ দিয়ক। মই ঠাণ্ডা হ'লে ক'ত পাওঁ কিয় নাজানো। মোৰ দৰে কোনে ক'ত পায় খাব। মই ভাত পানী খালোঁ আৰু আমাৰ বাইদেউহঁতে মানে আগতে শ্বিলঙৰ আছিল। আমি বাইদেউহঁতে সিহঁতে শ্বিলঙত ষ্টে কৰি অহা মানুহ। এই সময়ত যিটো কথা এতিয়াও মায়ে শুনি থাকে, যিটো কথা এতিয়াও মায়ে শুনি থাকে। তাৰে এটা ধুনীয়া মানে আৰু বাচন পাইছোঁ দেখিছেনে? কি ধুনীয়া বাচন খাওঁ। আৰু হেতাপাত ক'ত গ'ল নো? হেতাপাত এই বাচনটো চাওকচোন। নাগাসকলে খাচীসকলে বেলেগ বনায় কিন্তু এইবিলাক বাচন। আৰু হেতাপাত চাহ একবাৰ তই হেতাপাত চাবচোন পুৰা বেলেগ হাতে তাৰমানে থেতলে বনাই ন এইগিলাখান। কিলেদি থেতলে বনাই ন, কাটি চিষ্টেম নাই, ডাইৰেক্ট এইটো ডাইৰেক্ট কাটি চাচোন মনিহা।
ডাইৰেক্ট আমি কাটি কাটি মজা লাগিছে আৰু আছেনে বাইদেউ কিবা আছে আৰু কিবা আছেনে মেঘালয়ৰ কথা আমাৰ এইফালে কিবা শিলঙৰ কথা এটা বিচাৰি যাওঁ ৰ'ব মই অলপ কৈছোঁ আলমাৰী হ'ব দিয়ক নাযাওঁ তেনেহ'লে তোমাৰ শ্বিলঙৰ বাছত যাব পাৰিছোঁ মানুহে কি দেখায় অ' আচ্ছা অ' সিহঁতে বইল ডিছ খাই না তামাম তই এইটো বইল কৰাৰ কাৰণে বাচন ন তো মজা ধুনীয়া এইটো ম'ম' চম' বনাব ভাল হ'ব দেই এখন চাটনিত জালনা টাইপ কিবা হ'লে মজা আৰু চা ৱা এইটো দেখোন ইহঁতে খুন্দে বনাই ন মাৰি তাকেতো এইটো কি ধুনীয়া বনাইছে চা ভিগু চা খাচীয়া কেৰাহী খাচীয়া গিলে বনাইছে আমাৰ আৰু দুটা তিনিটা বাচন চালোঁ মজা লাগছে বাচনকেইটা আৰু গাড়ী যেতিয়া আমি ধুনীয়াকৈ বহিছোঁ অলপমান ৰেষ্ট লৈ ল'লোঁ আৰু ৰেষ্ট এতিয়া কি মণি খাই কি আনিছে গম পাই নাই আমাৰ কাৰণে চাওঁ মাই গড তেতেলী আৰু জলকীয়া খাই কিনে দিছোঁ নাপা জুভৰ পানী বসছে মানে কেনেকুৱা আচৰিত বস্তু নাকাটি শুংলে জিভাটি পানী ওলাই যায় হয়নে নহয় কোৱাচোন ভিডিঅ'টো চাই মুখ লগাত গ'লে আমি চাগে আৰু বহুত কিবা খাই উঠিম নাযাবও পাৰে ভিডিঅ'টো একো ঠিক নাই ভিডিঅ'টো নাযাবও পাৰে চাব মই এই ভিডিঅ'টোৰ দৰে মই বোলে খোৱা নাই তোমালোকে খাই আছা আৰু গাইজ এতিয়া ওলালোঁ এক ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া আমাক আগবঢ়াই দিব আহিছে বাই বাই এইবাৰ লগ নাপাম আৰু 1 বছৰ মানৰ কাৰণে কাৰণ তাই থাকে মুম্বাইত তাহলে তাৰমানে আকৌ যাব হ'লে তো যাৰ আগতে যাম আৰু 2বাৰ লগ পালোঁ দিয়া নাপালে যে একবাৰ আমাৰ তাতে গ'ল একবাৰ ইয়াতে লগ পালোঁ মানে দিন হিচাপে 3 দিন আৰু কেলকুলেশ্যন কৰিছোঁ তাহলে আৰু আমাক গিফ্টটো দিলে ধুনীয়া চাই আৰু আগৰ দিনত মানে পূৰা চবকে নতুন কইনাবোৰক চাদৰ বা মেখেলা বা এইফালে আপোনাৰ সেই দিছিল ন জোৰাই দিছিল কিন্তু আজিকালি এটা বস্তু ভাল হৈছে ৰ'ব চাদৰ মেখেলাও দিছে মই পাইছোঁ বহুত ব্লাউজটো কমি গ'ল আজিকালি ব্লাউজ নিদিয়া হৈছে গম পাইছেনে আৰু আজিকালি যিহেতুকে চবেই আৰু পিন্ধেই কুৰ্তা চুৰ্তা তাহলে মানে কিছুমানে টি চাৰ্ট দিছে কিছুমানে কুৰ্তা দিছে সেই এটা কিন্তু ভাল হৈছে কিন্তু মানুহে মানে এডপ্ট কৰিছে আৰু কইনাগিলা যে কইনা আহি থাকিব নালাগে ছোৱালী হ'ব লাগে যে সেই বস্তুটো এডপ্ট কৰিছে মানে চবেই মেক্সিমামে এই কুৰ্তাটো যে মোৰ ভিগুৰ নিজৰ মাহীয়েকে 2টা কুৰ্তা দিছে মোক তো ভাবক ইচ্ছা কৰিলে চাদৰ মেখেলা দিব পাৰিলেহেঁতেন কিন্তু নাই ছোৱালী এতিয়া মানে কিছুমান বস্তু ভাল হৈছে আৰু বাকী বাই বাই বাইদেউ বাই বাই আলাকেশ বাই বাই তো তাতে আমি যাওঁ এতিয়া নেক্সট কোনোবাৰ তাতে যাওঁ One nap later. আহি পালোঁ পুঠিম আৰু এয়া হৈছে মৌকুচি সত্ৰ তো তাৰ কাষেদি আমি ধুনীয়াকৈ সোমাই আহিছোঁ ভিনাক আৰু খুলখেলাকৰ মানে ক্ল'জনেছটো বহুত বেয়া দেখিছে না আমাৰ ভিনাক আৰু খুলখেলাকৰ অৱস্থা কিবা বদমাছ হাতটো তাৰ মানে 6 বছৰ হ'লে বৰ দিগদাৰ গম পাইছে ভিনাকগিলাকক ৰাখবাই নোৱাৰি তাৰমানে বিৰাট দিগদাৰ কৰে ইয়াতে তাই আহি পালোঁ ভিডিঅ'টো অন কৰি যাওঁ ৰ'ব তাই কি মোচনত থকা একবাৰ দেখাম ভৰ্তি যা অঁ ঘৰত কোনোবা আছেনে হা এই মেক্সি পিন্ধি ওলছি আজি অঁ মই ভিডিঅ'টো কৰি নাহিলে সাজি কাচি আহিলাই ন সেইকাৰণে মেক্সি দেখিছা মই জানো সেইকাৰণে আৰু গাইজ কৰবিহঁতৰ এটা সৰু মাইনা আছে নহয় মাইনাটোৰ কাৰণে মায়াকে তাৰমানে কিবা বনাইছে মই ভাবিছোঁ খিচাৰি নেকি খিচাৰি নহয় এইগিলাখান তাৰমানে চব দিছে আৰু মগুৰ দাইল দিছে মচুৰ দাইল দিছে তাৰপিছত মুগ দিছে এইটো মগুৰ দাইল নহয় একচুৱেলি বুটৰ দাইল দিছে চাউল দিছে দি কিনে তাৰমানে এইটো ভাজি কিনে বোলে গুড়া কৰিব আৰু কেনেকৈ খুৱাই মই নাজানো আৰু তো মোক তাই মানে লাৰি পাতিব দিছে মাইনাটোক তাৰমানে কাম কৰোঁতে দিগদাৰ হয় কাৰণে তাইক বেলেগৰ ঘৰত থৈ আহিছে তো আমি আহিছোঁ যাতে আৰু তাইক আৰু নল'ম নে পুৰা আটা ভাৰি পঠাই দিছোঁ আৰু তাইক লৈ আহিবৰ কাৰণে মই লাৰি আছোঁ অলপ শিকিও আছোঁ দিয়কচোন এইবোৰ আৰু চবেই জানাটো দৰকাৰ দিয়কচোন হয়নে নহয় আকৌ মই আপোনালোকক দেখালোঁ যাৰ সৰু বাচ্ছা আছে তেওঁলোকে শিকিলে পিছকিলে কেতিয়াবা বনাই বাচ্ছাক খাব পাৰিব এইবোৰ হেল্ডি হয় না হাই প্ৰটিন আছে আমাৰ মইনা এইটো আইতা মই আইতা হয় না এই হৈছে প্ৰথমটো ছোৱালী যিয়ে আইতাকৰ বিয়া খাইছে আমাৰ বংশগোষ্ঠীৰ তাই আইতাকৰ বিয়া খাইছে তাই মই হ'লোঁ আইতা আৰু এইফালে আমাৰ বেইনীটো কথা অ' বেইনীটো গুচি গ'ল চাহ বেইনী আছিল আৰু এতিয়া আমাৰ বাবু ইও এটা আইতাকৰ বিয়া খাইছে চাহ পিছ খাওঁ চিপছ মোৰ সৰু ছোৱালীৰ পৰা চিপছ খাওঁতো বৰ বেয়া স্বভাৱ ইহঁত দুটাই তাৰমানে আইতাকৰ বিয়া খাইছে আৰু আছে পাহৰি গৈছোঁ মই আৰু চাকা বুলি
আৰু তোমাৰ প্লেনিংটো কোৱা প্লেনিংটো মাছ আনবা নালগে মাংস দুই পিচ আনলি হ'ল নেকি নাই তাৰমানে মই ভাবছো কি হেৰি আনিম কি আছিল মাছ চাছ আনবা নালাগে এনেনো ক'ত আৰু মাছ বাচি থাকিব কিন্তু ছাগলীৰ মাংসই নাই ছাগলীৰ মাংস কালি গেছি কালি নাই আজি নাই আৰু কিবা আমাৰ বাইদেউহঁতেও আমাক মাছ দিয়া নাইতো আৰু আজিকালি যিমান মানুহ ভাত খাব গৈছোঁ মাংস যদি আছে মাছ খোৱাকৈ চিষ্টেমে মানে জানো না কোনো নাখায় জেনজি না তুমিও জেনজি না ময়ে একো নাখাওঁ এতিয়াও নাখাওঁ আৰুতো 10 বছৰ আগততো বেলেগ কথা মাংস আনি দি ভাত খাই উঠি আহোঁ সেইকাৰণে আজি ছাগলীৰ মাংস নাই কাৰণে বেয়া লাগছে আৰু মই কৈছোঁ আমি ছাগলী মাংস এনেও নাখাওঁৱেই আমি মানে কি বুলি কয় পৰক খাওঁ অলপমান আৰু আমাৰ ব্ৰইলাৰে মেইন আমি মানে ব্ৰইলাৰৰ মানুহ মানে ব্ৰইলাৰে বৰ্তমান আৰু আমাৰ মাইনাই নতুনকৈ খোজ দিব আৰম্ভ কৰিছে মোৰ বিয়াত তাই সৰু আছিল মোৰ বিয়াৰ ভিডিঅ' দিয়াক গ'লে তাই ডাঙৰ হৈ গ'ল তই বিয়াৰ ভিডিঅ' দিয়ক গ'লে তাই ডাঙৰ হৈ গ'ল খোজকৈ খোজ দিব ধৰিছে তাই এতিয়া চাওঁ ঐ বা বাৰ্থডে আহিলা আৰু বেছি দিন নাই আৰু 2 মাহ আছে ন আৰু 30 তাৰিখ ন আহিল 2 মাহ নাই 1 মাহ আছে 1 মাহ ভিডিঅ' দিম ৰ'বা লাহে ধীৰে আপি আপি কম নহয় কিন্তু পূৰ্ণিমা আনিব পৰা নাই থ'ব পৰা নাই ডাঙৰ কথা হৈছে দেই আৰু গাইছ এতিয়া আমি খাম চাহ তাই কৰবি আমাক ইমান ধুনীয়াকৈ মাছে নতুন কইনাটো কিন্তু কৰবি নহয় নিজে বাৰ বাৰ দিছে মোক চাহ খাবি ইমান বেয়া আৰু লগতে মোক মাইনাকো লৈ থাকিব দিছে তাৰমানে কৰবিত ডিউটিটো কষ্টখিনি মোক দিয়া নাই কিন্তু কৰবিত ডিউটিটো মোক একদিন পালন কৰি চাব দিছে 1 ঘণ্টামান হ'ব দে নেপালা দিয়া চাহ খাওঁ দিয়ক আমাৰ মইনে খুৰমা খাব চেষ্টা কৰিছে চিকিট খুৰমা চিকিট গাইছ এয়া আমাৰ মনে আটাকৰ গলাত বহি আৰু আইতাকৰ পৰা ইনস্পায়াৰ হৈ কিনে গালত তিল এটা লগাই লৈছে তাই এয়া আটা এডভেঞ্চাৰ কৰিলি হাঁহে তাই এনেই এলাহ কিছু হাঁহে চিষ্টেম নাই তাই আহিছে হাৱা কাৰণে ঘৰত ভালকে থাকো হাফ পেণ্ট চাফ পেণ্ট পিন্ধি থাকো আৰু দেখছে নতুন ব্লগাৰ তাই নিজৰ ব্লগৰ চেনেলত মোক নহয় বদনামী কৰি আছে পুৰা দুনিয়াৰ বদনাম মহা কল্যাক বোলে আমি বোলে সেই কৰা নাই আৰু মই মানে মাছৰ ডিমা অলপ খাব খুজিছিলোঁ মাছৰ কণী ভজা তাই মোক মাছৰ কণীটো খাব নিদিয়ে নানানটা কথা শুনালাক নানানটা কথা সেই কৰি থাকতে কৰি নাপাত খাব পাতছি বোলে তাই মাছৰ কণী মই ভাতছোঁ মই মাছৰ কণী খুৱাম নহয় মই ভাতৰ লগত খুৱাম নহয় তাই আগতীয়াকৈ মাছৰ কণীকে সুধিব লাগে দুই দে দিবাতো পাৰা তুমি নাই এইগিলা চিষ্টেম নাই আৰু দিয়া দি চিষ্টেম নাই আৰু মই নিজে খাম আমাৰ ৰান্ধনী আমাৰ আলহী মাতা মাতাটো মোৰ লগত আছে আৰু যোনে আহিছিল তাইক ৰান্ধনী এয়া আছে চিষ্টেম মোৰ বকবা ইচ্ছা নাই মই কি বকি আজি মই অসম লেডিৰ ভিডিঅ'ত আহি গৈছোঁ আজি নহয় বহুত পুৰণা হয় মই যোনে মাজে মাজে দেখি থাকে কেইবছৰমানৰ মূৰে কেইবছৰ নহয় কেইমাহমানৰ মূৰে আৰু আজি আহিছে দৰা কইনা আমাৰ ঘৰত ভাত খোৱাকৈ মানে ৰাতিৰ সাজ নিমন্ত্ৰণ দিছোঁ আৰু এইফালে হৈছে দৰা কইনা কেনে এইফালে দৰা কইনা সেইফালে নহয় এইটো দেখাই দিছোঁ নহয় এইফালে কইনা মই জানোতো মোৰ চেনেলৰ মানুহে মোক চিনি নাপায় কেনে লাগিছে বঢ়িয়া টেষ্টি মাংসখন ইমান টেষ্টি হৈছে মই বনোৱা নাই কিন্তু সেইকাৰণেতো বহুত টেষ্টি সেইকাৰণে ভাল লাগিছে মনিষা কৈছা খাবা যি পাইছা কচোন খাবা যি পাইছা মজাতে পাইছা নাই ভাল নাই আজি বাৰু থাকিল মনিষাৰ হাতেদি মই বনাম বাৰু অলপমান মাইনা ডাঙৰ মই বনাম বাৰু মানে কিয় নবনাম নিমন্ত্ৰণ মই নিমন্ত্ৰণ দিব যাব খুজি আছিলোঁ কিন্তু ইহঁতে কৈ আছে নালাগে দেই নিমন্ত্ৰণ দিব আহিব মানে আমি আহিম সেইকাৰণে আজি ইহঁতে ৰঙিয়াত আহিছিল একো নহয় অলপমান দিওঁ একো নহয় খা না গোটেইকেইটা ভাজি খা যাই থাকো যাব ওলালো আৰু বাই বাই গাইজ বাই বাই বেনি দিয়ক থাকক যাওঁ দিয়ক দেখা পেই বাই বাই বাবু বাই বাই উমা দিয়া তা উমা দিয়া ও বা তাই জানছে যে
হ'ব হ'ব নালাগে নালাগে আমি যাম টাটা ঠিক আছে বাই বাই গাইজ চাৰিতে যাওঁ দিয়ক এই দিনটোৰ কাৰ্যসূচীও শেষ যিহেতুকে এতিয়া ঘৰ যাই পোৱালৈকে সুন্দৰীৰ পৰা বান্দৰী হোৱা কাৰণে ৰেডি বান্দৰী হোৱাৰ কাৰণে মেকআপ ঘৰ যাই পোৱা গেলি মেকআপ গিলা অলপ অলপ মুচি পৰে যিকেইটি অলপমান লগাইছোঁ কাৰণ ঘৰত যাই পোৱাৰ পাছত যি ভয়ংকৰ এটা নিচে লাগে নে কি লাগে এলা চেলা চব লাগে মানে এতিয়া